হেল্ল' ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। তোমালোকে হয়তো গণিত বিজ্ঞান আদি পঢ়ি আছা, কিন্তু আজি আমি আনিছোঁ অসমীয়াৰ এটা ইম্পৰ্টেণ্ট টপিক বিপৰীত শব্দ। যিহেতু গোটেইকেইটা ছাবজেক্টতে ভাল নম্বৰ পালেহে এটা ভাল ৰিজাল্ট হ'ব, গতিকে এটা অসমীয়াৰ যি টপিক আনিছোঁ বিপৰীত শব্দ। ইয়াতে তোমালোকে বিপৰীত শব্দৰ ইম্পৰ্টেণ্ট যি আহিব পাৰে সেই বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে, গতিকে ভিডিঅ'টো চোৱা আৰু সেইসমূহ লিখি ল'বা যাতে পিছলৈ সুবিধা হয় মুখস্থ কৰিবলৈ। এইখন হৈছে ক্লাছ 10ৰ অসমীয়াৰ চিলেবাছ। ইয়াতে বিপৰীতাৰ্থক শব্দ দেখিছা ব্যাকৰণৰ ছেকশ্যন, গতিকে বিপৰীতাৰ্থক শব্দ আহিব তোমালোকৰ। প্ৰায় সকলোৱে তোমালোকৰ জানাই যে বিপৰীত শব্দ মানে কি। অৱশ্যে দুই এজনে যদি নাজানা আছে তেওঁলোকে ভিডিঅ'টোত গম পাব। আচলতে বিপৰীত শব্দ মানে হৈছে কোনো এটা শব্দৰ বিপৰীত, অৰ্থাৎ তাৰ ওলোটাটো। যেনে ইয়াতে ভাল বেয়া, অৰ্থাৎ ভালৰ বিপৰীত হৈছে বেয়া, ভালৰ ওলোটাটো বেয়া, গতিকে ভালৰ বিপৰীত বেয়া। আৰু অন্য এটা উদাহৰণ আছে যেনেকৈ আচাৰ অনাচাৰ। আচাৰ মই জিভাৰ পানী পৰি গৈছে। ঐ এইটো বেলেগ আচাৰ, এইটো আচাৰ নহয়। ইয়াৰ উপৰি আৰু উদাহৰণ আছে যেনে শত্ৰু মিত্ৰ। এতিয়া আমি চাওঁ আহা বিপৰীত শব্দ কেইটামান ইম্পৰ্টেণ্ট যিবিলাক নেকি পৰীক্ষাত আহিব পাৰে মেট্ৰিকত। যেনে অধম উত্তম, অৱনতি উন্নতি, আবাহন বিসৰ্জন, পৰোক্ষ প্ৰত্যক্ষ, দেশদ্ৰোহী দেশপ্ৰেমিক, অকৃতজ্ঞ কৃতজ্ঞ। অৱশ্যে এইবিলাক এতিয়া আমি কিতাপৰ পৰা কিছুমান কালেকশ্যন কৰিছোঁ, তোমালোকে এইবিলাক স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, আৰু স্ক্ৰীনশ্বট নহ'লে তোমালোকে ভিডিঅ'টো প'ষ্ট কৰিও লিখিব পাৰা। ইয়াতে কেইটামান আমি চাওঁ যেনে বৈধ অবৈধ, প্ৰত্যক্ষ পৰোক্ষ, দোষ গুণ, বিধৱা সধৱা, প্ৰৱেশ প্ৰস্থান, প্ৰাচীন আধুনিক, ইহলোক পৰলোক, সুগম দুৰ্গম, গহীন চঞ্চল, ইচ্ছা অনিচ্ছা, আচাৰ অনাচাৰ। এইবিলাক প্ৰায় তোমালোকে পাই অহা ইয়াতে আছে শব্দ, গতিকে এবাৰ চাই দিলে মনত ৰাখিব। দুই এটা অলপ মুখস্থ কৰিব লাগিব, মনত ৰখাব লাগিব, বাকীবিলাকতো প্ৰায় পাই আহিছা। নীলক ওচৰ, বিখ্যাত কুখ্যাত, গতিকে এনেকুৱা ধৰণৰ আহি আছে প্ৰায়। স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে ইয়াতে, তাৰপিছতে নহ'লে প'ষ্ট কৰি লিখি ল'ব পাৰা। এতিয়া দীৰ্ঘ হস্ৰ, স্বাক্ষৰ নিৰক্ষৰ, উভৈনদী অভাৱ, গৰিষ্ঠ লঘিষ্ঠ, কৃষ্ণ শুক্ল, প্ৰাচ্য প্ৰাচাত্য, উন্নতি অৱনতি বা অধুন্নতি। উন্নতিৰো আহে, কেইবাবাৰো আহিছে, অৱনতি আহে, অৱনতি বুলি দিয়ে আৰু ওলোটাকৈ দিয়ে, আৰু অৱনতি আহিলে আমি লিখিব লাগিব উন্নতি বুলি। তাৰপিছতে আছে অকৃতজ্ঞ কৃতজ্ঞ, এইটো আহে। উৎকৃষ্ট নিকৃষ্ট, সুচল দুৰ্গম, হৰ্ষ বিষাদ, সাকাৰ নিৰাকাৰ, যহ যাৰ, কৃপণ খৰচী, ইয়াতে আহি আছে এইবিলাক। তাৰপিছত তলত আছে এইফালে আবাহন বিসৰ্জন, এইটো ইম্পৰ্টেণ্ট আহি থাকে। প্ৰবীণ নবীন, ধনী দুখীয়া, জীৱিত মৃত, সৌভাগ্য দুৰ্ভাগ্য, অভিজ্ঞ অনভিজ্ঞ, আৰোহণ অৱৰোহণ, উপযোগী অনুপযোগী, আকৰ্ষণ বিকৰ্ষণ, প্ৰভু ভৃত, পুৰুষ মহিলা, স্বাধীন পৰাধীন। গতিকে তোমালোকে এইবিলাক ভালদৰে লিখি লোৱাতে ভাল। ইয়াতে এনেদৰে ক'লেতো ডাইৰেক্ট মনত নৰখিব, গতিকে তোমালোকে লিখি ল'বা আৰু তাৰপিছতে মুখস্থ কৰিবা। অৱশ্যে এবাৰ চাই দিলে মনত ৰখি যাব, মাজে মাজে চাই থাকিলে হ'ল দিয়া। তাৰপিছতে আমি নেক্সট পেজটো চাব পাৰোঁ। নেক্সট পেজটো ইয়াতে আছে উত্থান পতন, আদি অন্ত, মান অপমান, সস্তা মহঙা, জয় পৰাজয়, সৰস নিৰস, ৰোগী নিৰোগী, সম্পূৰ্ণ অসম্পূৰ্ণ, ঊৰ্ধ অধ, অতিবৃষ্টি অনাবৃষ্টি, সদয় নিৰ্দয়, স্বাধীন পৰাধীন, বাহ্যিক আভ্যন্তৰীণ, ধুনীয়া কুৎসিত, আবিৰ্ভাৱ তিৰোভাৱ, বিস্তৃত সংক্ষিপ্ত। এইবিলাক লিখিব পৰা, তোমালোকে লিখি ল'বা। আৰু তাৰপিছতে আছে সতী অসতী, উৰ্বৰ অনুবৰ, নিদ্ৰা অনিদ্ৰা, আকাশ পাতাল, উপকাৰ অপকাৰ, দেশপ্ৰেমিক দেশদ্ৰোহী, এইটো বাৰে প্ৰতি আহি থাকে। এইটো দেশপ্ৰেমিকটো দেশপ্ৰেমিক বা নহ'লে দেশদ্ৰোহী বুলিও দিব পাৰে। উচ্চ নিচ, এইটো আহি থাকে, কেইবাবাৰো আহিছে। উচ্চ নিচ লিখিব লাগিব। তাৰপিছত এইফালে আছে শত্ৰু মিত্ৰ, অনুগ্ৰহ নিগ্ৰহ, আদান প্ৰদান, উত্তম অধম, জ্যোতি বিজ্যোতি, স্থায়ী অস্থায়ী, পুৰণি নতুন, জন্ম মৃত্যু, চৰিত্ৰহীন চৰিত্ৰবান, প্ৰধান অপ্ৰধান, দিঠক সপোন, দীঘল চুটি, আশা নিৰাশা, নিম্নোক্ত উপযুক্ত, স্থাৱৰ অস্থাৱৰ, উদাৰ সংকীৰ্ণ, ক্ষমা প্ৰতিশোধ, সজীৱ নিৰ্জীৱ, পৰিশ্ৰমী এলেহুৱা, দেশী বিদেশী। গতিকে এইখিনিহঁত প্ৰায় এবাৰ চালেই হ'ল। যেনেকৈ আগতে পাই অহাৰ ভিতৰত বহুত আছে, পুৰণি নতুন, এইবিলাকতো আগৰ শ্ৰেণীতে পাইছা। শত্ৰু মিত্ৰ, আশা নিৰাশা, গতিকে আকৌ অহা চান্স থাকে, চাই ল'বা। এইটো পেজত আছে বৈধ অবৈধ, প্ৰত্যক্ষ পৰোক্ষ, দোষ গুণ, বিধৱা সধৱা। বিধৱা মানে স্বামী হেৰুৱা, স্বামী নথকা, আৰু সধৱা মানে স্বামী থকা মহিলা।
প্ৰৱেশ প্ৰস্থান প্ৰাচীন আধুনিক ইহলোক পৰলোক এইটো ইহলোক পৰলোকটো বাহে বা সুগম দুৰ্গম এইটো এটা ইম্পৰ্টেণ্ট গহীন চঞ্চল ইচ্ছা অনিচ্ছা আচাৰ অনাচাৰ দীৰ্ঘ হস্ৰ তাৰপিছত এইটো আছে নীলক ওচৰ বিখ্যাত কুখ্যাত গ্ৰহণ বৰ্জন অভ্যাস অনভ্যাস অনুকূল প্ৰতিকূল গুণ দোষ সুকৃতি দুষ্কৃতি বৰ্তমান অবৰ্তমান উদাৰ সংকীৰ্ণ সম্ভৱ অসম্ভৱ আয় ব্যয় গৰিষ্ঠ লঘিষ্ঠ গতিকে ইয়াৰ পেজটোত আছে বিধৱা সধৱাখিনি পাইছোঁ প্ৰৱেশ প্ৰস্থান প্ৰাচীন আধুনিক ইহলোক পৰলোক সুগম দুৰ্গম তাৰপিছত তলত ইফালে আছে সাক্ষৰ নিৰক্ষৰ আহি থকা তাৰপিছতে এইটো আমি এখন বেলেগ কিতাপৰ পৰা এইখিনিত সংগ্ৰহ কৰিছোঁ অনু বৃহৎ অনুগ্ৰহ বিগ্ৰহ অনুৰাগ বিৰাগ অতিবৃষ্টি অনাবৃষ্টি তাৰপিছত তলৰফালে আছে অলপমান ইফালে গভীৰ অগভীৰ অভাৱ উভৈনদী আদান প্ৰদান এইটো চাইডে আছে আবাহন বিসৰ্জন আকৰ্ষণ বিকৰ্ষণ আস্তিক নাস্তিক আপোন পৰ আছামী ফৰিয়াদী তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'বা তেতিয়া লিখিবলৈ সুবিধা হ'ব তাৰপিছতে উদয় অস্ত উন্নতি অৱনতি ঐক্য অনৈক্য প্ৰাচীন অৰ্বাচীন উপযুক্ত অনুপযুক্ত তেনেদৰে আছে গোটেইখিনিত তোমালোকে লিখি ল'বা আগতে পাই অহা প্ৰশ্ন আছে বেছিভাগ যিহেতু তাৰপিছতে এইফালে চালে প্ৰায় ইয়াৰ আগৰ কিতাপখনতো আমি পাইছোঁ ইয়াতো একেখিনি আছে বহুতখিনিত এইটো পেজত আছে গহীন চঞ্চল গোপন প্ৰকাশ চেতন জড় তিৰস্কাৰ পুৰস্কাৰ দ্ৰুত মন্থৰ দেৱতা অসুৰ দৈত্য বা দানৱ বুলি লিখিলেও হ'ব নিৰ্মল মলিন নিদ্ৰা জাগৰণ নিষ্ঠুৰ দয়ালু নিন্দা স্তুতি ইয়াতে একে নিচিনা কিছুমান শব্দ থাকে কিন্তু সেইটো চাব লাগিব যেনে নিদ্ৰা আৰু নিন্দা এই দুইটা অৰ্থ বেলেগ বেলেগ তাৰপিছত এইটো পেজত আছে অলপ বেছি স্বাৰ্থ পৰাৰ্থ উচ্চ নিচ আমি আগতে পাইছোঁ জয় পৰাজয় শিক্ষিত অশিক্ষিত বিদ্যান মূৰ্খ আশা নিৰাশা স্বদেশ বিদেশ তাৰপিছত এইটো চাইডে চালেও কিতাপ পাম আমি আনন্দ নিৰানন্দ এইটো চিন দিয়া হৈছে ইম্পৰ্টেণ্ট গতিকে আমাৰ ইয়াতে চেনেলটো ছাবস্ক্ৰাইব দিব আৰু আমি অহা নেক্সট যিহেতু সন্ধি বা অন্যান্য যিবিলাক ব্যাকৰণৰ টপিক আছে সেইবিলাক পঢ়িম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বাকীখিনিও তেতিয়া পাই থাকিবা